বিশ্বব্ৰহ্মাণ্ড কোনো অভিধানেৰে নচলে। ই তোমাৰ ভাষণ নুশুনে বা প্ৰাৰ্থনাৰ ভাষাও বুজি নাপায়। ই কেৱল তোমাৰ ভিতৰৰ অৱস্থাক অনুভৱ কৰে। তুমি বাহিৰৰ পৰা যিমানেই ইতিবাচক কথা নোকোৱা কিয়, যদি ভিতৰত ভয় সোমাই থাকে, তেন্তে বিশ্বব্ৰহ্মাণ্ডই সেই ভয়কেই বঢ়াই দিব। তুমি ক'ব পাৰা যে তোমাৰ বিশ্বাস আছে, কিন্তু ভিতৰত যদি সংশয় থাকে, তেন্তে জীৱনে বাৰে বাৰে তোমাক সন্দেহৰেই অভিজ্ঞতা দিব। কাৰণ বিশ্বব্ৰহ্মাণ্ড এখন আইনাৰ দৰে। ই তাকেই দেখুৱাব যিদৰে তুমি আছা, তাক নহয় যিটো তুমি দেখুৱাব বিচাৰিছা। গতিকে যেতিয়া কোৱা হয় যে নিজৰ ওপৰত বিশ্বাস ৰাখা, গোটেই বিশ্বব্ৰহ্মাণ্ডই সহায় কৰিব, তাৰ অৰ্থ এইটো নহয় যে সকলো সহজ হৈ পৰিব। ইয়াৰ অৰ্থ হ'ল এতিয়া জীৱন তোমাৰ বিৰুদ্ধে নাথাকিব। প্ৰত্যাহ্বান আহিব, কিন্তু সেইবোৰে তোমাক ভাঙিবলৈ নহয়, গঢ়িবলৈ আহিব। অসুবিধা পাবা, কিন্তু সেইবোৰে তোমাক নৰখায়, পৰিপক্কহে কৰিব। বিশ্বাস মানে ভয়ৰ অনুপস্থিতি নহয়। বিশ্বাস হ'ল ভয় থকাৰ পাছতো আগুৱাই যোৱাৰ সাহস। যিজন মানুহে বাট চাই থাকে যে প্ৰথমতে ভয় আঁতৰি যাওক, তাৰ পাছত মই খোজ দিম, তেওঁ গোটেই জীৱন অপেক্ষা কৰিয়েই পাৰ কৰি দিয়ে। কিন্তু যি ভয়ৰ সৈতেও আগুৱাই যায়, তেওঁহে প্ৰকৃততে জীৱনটো জীয়াই থাকে।